ভালে আছে নে? এতিয়া কিনো কম কিনো নকম লাগি গৈছে এইলা বস্তু আৰু আহি ফালে সঁচাকৈ ভাল লাগিছে। ইমান সুন্দৰ মহান অনুষ্ঠান এটাত আমাৰ কথা ক'বৰ অভিজ্ঞতা নাই। সুভদ্ৰা ইমান সুন্দৰকৈ নাম পৰিৱেশন কৰি আছে, আপোনালোকৰ ভাল লাগছেনে নাই বাৰু? লাগছেনে? কৰি চলি নহয় সেয়া এটা বেছি দেখোন কৰিয়ে বয়স ফটো মাৰি আছে, তই কিবা বুজাবি আৰু আমি যেতিয়াই আছোঁ আমাক যদি কেইটামান ডিমাণ্ড দিলে হয় চানায়ে টুকুৰা হৈ জানো জীপজিতিয়ে মাতি আছে, কিন্তু সি কৈছিল কি আমাক 10টামান বজাত আহি আমি সোনকালতে আহিছোঁ বাৰু। তাৰ কথা পেলাব নোৱাৰি ফালে, গোটেই ৰাইজৰ কথা পেলাব নোৱাৰি, আপোনালোকৰ মৰম পাহৰিব নোৱাৰি ফালে। কেইদিনমান আগত আমি কাঠপাৰাটো প্ৰগ্ৰেম কৰি আছোঁ, আপোনালোকে চাইছেনে নাই বাৰু? ভাল হৈছেনে? বেয়া হৈছেনে? ভাল হৈছে আপুনি বেয়া হৈছে নেকি বাৰু? আমি ঘৰৰে চলি দৰঙৰ চলি হয়নে নহয়? দৰঙী ভাষাক লৈয়ে প্ৰগ্ৰেমবিলাক কৰি থাকোঁ। আইলা পচু মান নাই মাৰি এইবিলাক ভাষা কওঁ, তাকে আকৌ আমাক কিছুমানে বেয়াও পায়। আকৌ সেইদিনাখনে তাতে প্ৰগ্ৰেম কৰিলোঁ, আমাক কিমানে টোল কৰিছে, ইয়াৰে মানুহে টোল কৰিছে। সেইকাৰণে দৰঙৰ চলি ইমান প্ৰতিভা আছে। এতিয়া সুভদ্ৰাই ওলাই আহিছে, আমিও এতিয়া কৰিব লাগে চেষ্টা কৰি আছোঁ। ইয়াৰে ইমান সুন্দৰ সুন্দৰ প্ৰতিভা আছে, কিন্তু আগবাঢ়ি যাব লাগে দৰঙৰ চলি। এতিয়া সেইদিনাখনে প্ৰগ্ৰেম কৰিব আহিছোঁ, আমাৰ প্ৰগ্ৰেম বেয়া হৈছে বোলে, মান নাই মাৰি আইলা কৈছোঁ, এইবিলাক শব্দ বেয়া হয় বোলে। বেয়া পায় নেকি আপোনালোকে? বেয়া পাবও পাৰিছোঁ বাৰু। আৰু আজিকালি ছোৱালীবিলাকে ইয়াৰ পৰা যাই ফালে গুৱাহাটীত লাগি যায়, লিখিতটোহে ক'ব লাগি চাই, নিজৰ ভাষাটো পাহৰিয়ে যায়। সেইকাৰণে নিজৰ ভাষাটো যিবিলাক ভাল লাগি চেষ্টা কৰি থাকোঁ। মই আকৌ 2টা কইনা লৈ অহা নাই ৰ, এটা কইনা লৈ আহিছোঁ। 2টা আহিলে ইয়াতে দবৰা দবৰি কাজিয়া কৰিব, সেইকাৰণে এটা লৈ আহিছোঁ। সুভদ্ৰা বেয়া পাইছে নেকি? সুভদ্ৰাই আকৌ চাই আছে, কমাই নিশ্চয় কি বকছি এনেকৈ ভাবছি জানো নাই। ভালে আছে নে? এতিয়া কিনো কম কিনো নকম লাগি গৈছে এইলা বস্তু আৰু আহি ফালে সঁচাকৈ ভাল লাগিছে। ইমান সুন্দৰ মহান অনুষ্ঠান এটাত আমাৰ কথা ক'বৰ অভিজ্ঞতা নাই। সুভদ্ৰা ইমান সুন্দৰকৈ নাম পৰিৱেশন কৰি আছে, আপোনালোকৰ ভাল লাগছেনে নাই বাৰু? লাগছেনে? কৰি চলি নহয় সেয়া এটা বেছি দেখোন কৰিয়ে বয়স ফটো মাৰি আছে, তই কিবা বুজাবি আৰু আমি যেতিয়াই আছোঁ আমাক যদি কেইটামান ডিমাণ্ড দিলে হয় চানায়ে টুকুৰা হৈ জানো জীপজিতিয়ে মাতি আছে, কিন্তু সি কৈছিল কি আমাক 10টামান বজাত আহি আমি সোনকালতে আহিছোঁ বাৰু। তাৰ কথা পেলাব নোৱাৰি ফালে, গোটেই ৰাইজৰ কথা পেলাব নোৱাৰি, আপোনালোকৰ মৰম পাহৰিব নোৱাৰি ফালে। কেইদিনমান আগত আমি কাঠপাৰাটো প্ৰগ্ৰেম কৰি আছোঁ, আপোনালোকে চাইছেনে নাই বাৰু? ভাল হৈছেনে? বেয়া হৈছেনে? ভাল হৈছে আপুনি বেয়া হৈছে নেকি বাৰু? আমিও ঘৰৰে চলি দৰঙৰ চলি হয়নে নহয়? দৰঙী ভাষাক লৈয়ে প্ৰগ্ৰেমবিলাক কৰি থাকোঁ। আইলা পচু মান নাই মাৰি এইবিলাক ভাষা কওঁ, তাকে আকৌ আমাক কিছুমানে বেয়াও পায়। আকৌ সেইদিনাখনে তাতে প্ৰগ্ৰেম কৰিলোঁ, আমাক কিমানে টোল কৰিছে, ইয়াৰে মানুহে টোল কৰিছে। সেইকাৰণে দৰঙৰ চলি ইমান প্ৰতিভা আছে। এতিয়া সুভদ্ৰাই ওলাই আহিছে, আমিও এতিয়া কৰিব লাগে চেষ্টা কৰি আছোঁ। ইয়াৰে ইমান সুন্দৰ সুন্দৰ প্ৰতিভা আছে, কিন্তু আগবাঢ়ি যাব লাগে দৰঙৰ চলি। এতিয়া সেইদিনাখনে প্ৰগ্ৰেম কৰিব আহিছোঁ, আমাৰ প্ৰগ্ৰেম বেয়া হৈছে বোলে, মান নাই মাৰি আইলা কৈছোঁ, এইবিলাক শব্দ বেয়া হয় বোলে। বেয়া পায় নেকি আপোনালোকে? বেয়া পাবও পাৰিছোঁ বাৰু। আৰু আজিকালি ছোৱালীবিলাকে ইয়াৰ পৰা যাই ফালে গুৱাহাটীত লাগি যায়, লিখিতটোহে ক'ব লাগি চাই, নিজৰ ভাষাটো পাহৰিয়ে যায়। সেইকাৰণে নিজৰ ভাষাটো যিবিলাক ভাল লাগি চেষ্টা কৰি থাকোঁ। মই আকৌ 2টা কইনা লৈ অহা নাই ৰ, এটা কইনা লৈ আহিছোঁ। 2টা আহিলে ইয়াতে দবৰা দবৰি কাজিয়া কৰিব, সেইকাৰণে এটা লৈ আহিছোঁ। সুভদ্ৰা বেয়া পাইছে নেকি? সুভদ্ৰাই আকৌ চাই আছে, কমাই নিশ্চয় কি বকছি এনেকৈ ভাবছি জানো নাই।